Wow, look at this. Look at that. এখন নাও উল্টাকৈ ৰখা হৈছে নাওখন কিছু ধুনীয়া লাগিছে নাওখন মাই টেষ্টিং 1 2 3 গুড ইভিনিং খাৰখোৱাছ আজি আপোনালোকক লৈ যাম এটা নতুন জেগাত সেই জেগাটো বহুত বেছি এক্সপ্ল'ৰ কৰা হোৱা নাই বিকজ ইউটিউবতো তাৰ ওপৰত বহুত কম ভিডিঅ'হে দিয়া হৈছে জেগাটো হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ একচুৱেলি আমাৰ গুৱাহাটীৰ যেতিয়া ব্ৰিটিছৰ দিনৰে যিটো ডিচি বাংলো আছে অল্ড ডিচি বাংলো পাণবজাৰত অৱস্থিত সেই ডিচি বাংলোটো ৰিচেণ্টলি ডেট মিনছ 3rd of October এই বছৰতে হেৰিটেজ চেণ্টাৰলৈ ৰূপান্তৰ কৰা হৈছে আৰু তাত এইটো নাম দিয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ গতিকে আজি আমি সেই নতুন ৰিভাৰ হেৰিটেজ চেণ্টাৰ যিটো অল্ড ডিচি বাংলোত বনোৱা হৈছে সেইটোৰ ওপৰত ব্লগ বনাম আশা কৰোঁ আপোনালোকে ব্লগটো ভাল পাব গতিকে আহক ভিডিঅ'টো আমাৰ আজি ইয়াতে এনেকৈ আৰম্ভ হ'ব এতিয়া আমি চিধাকৈ আৰম্ভ কৰিম একেবাৰে গেটৰ সন্মুখৰ পৰা লেটছ গ' চ' খাৰখোৱা ৰাইজ আমি ফাইনেলি পাই গ'লোঁ মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ এয়া হৈছে মেইন ফলকখন চাওক ইয়াত আছে ধেৰ ৰুলছ যিবোৰ কেতিয়াও কোনো নপঢ়ে কিন্তু পঢ়া উচিত এতিয়া আমি ইয়াত কৰিব লাগিব টিকেট নয়নমণি আৰু মই আহিছোঁ আজি টিকেট কাউণ্টাৰ এইটো 100 rupees per person চ' দিছ ইজ দ্য টিকেট একচুৱেলি দুজন মানুহ 200 rupees চ' দিছ ইজ দ্য এণ্ট্ৰি গেট হিয়াৰ ইউ কেন কিপ ইউৰ লাগেজেছ চাওক বেগ হেলমেট বাট আমি হেলমেট থোৱা নাই বিকজ নয়নমণি হেলমেট থ'বলৈ ভয় কৰিছে নয়নমণি কিয় ভয় কৰিছে হেলমেট থ'বলৈ কাৰণ আগতে আমাৰ হেলমেটটো হেৰাইছিলে চ' আমি এতিয়া হেলমেট থ'ব ভয় কৰিছোঁ হেলমেট নথওঁ এতিয়া আমাক দেখুৱাৰ পৰিৱৰ্তে আপোনালোকক দেখাম এয়া এইখিনি আপোনালোকে একচুৱেলি ৰোটেট কৰিব পাৰে বুজিছেনে এই গোটেইখিনি ঘূৰাব পাৰে আপোনালোকে নয়নমণিৰ খেলুৱৈ সুলভ মনটো আৰম্ভ হৈ গ'ল তাৰপিছত ঘূৰাই আছে এতিয়া বঢ়িয়া যথেষ্ট ভিৰ হৈছে একচুৱেলি মই ভাবিছিলোঁ মানুহ কম হ'ব শান্তিৰে ব্লগটো বনাম কিন্তু শান্তি হওক খাৰখোৱা অলৱেজ ৰক্স এইটো হৈছে মেইন ডিচি বাংলো একচুৱেলি দিছ ইজ দ্য অল্ড ডিচি বাংলো আগতে উপায়ুক্ত ইয়াত আছিলে কিন্তু এই উপায়ুক্তৰ নিবাসটোৱে বৰ্তমান এতিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰলৈ পৰিৱৰ্তিত কৰা হৈছে তাত চাব পাৰে কেনেকৈ মাছমৰীয়াসকলে মাছ মাৰিছে সেয়া দেখুৱাইছে সেই তালৈকে লৈ যাম মই 1 step at a time এয়া নিশ্চয় কিবা এটা ইভিনিং কনচাৰ্ট বা কিবা সৰু সুৰা হয়তো প্ৰজেক্টত দেখালে কিবা এটা দেখাই চাগে কাৰণ এইটো বহিব পৰা ধুনীয়া জেগা দিল চাহতাই ফিল্মখনৰ মনত পৰি গ'ল দেখাৰ লগে লগে লাইভ পৰ্ট্ৰেইট ৱাও What is this? ইয়া চাব পাৰে ডোণ্ট টাচ লিখা আছে মেৰি খ্ৰীষ্টমাছ লাইভ পৰ্ট্ৰেইট কিছুমান দেখুওৱা হৈছে বৰ সুন্দৰ এইটো ডেফিনেটলি আমাৰ য'ত ডিচি বাংলো এইটোৱে হয় লোকেশ্যনটো আচ্ছা ইয়াত প্ৰাইচ টেগ লগোৱা হৈছে সদায় আবেলি 2টা বজাৰ পৰা per person 750 যদি আপোনালোকক লাগে পৰ্ট্ৰেইট আপোনালোকে আহিব পাৰে বনাব পাৰে চাওক আহক serene beauty of মহাবাহু ব্ৰহ্মপুত্ৰ কি ধুনীয়া লাগিছে চাওক ইণ্টাৰেষ্টিংলি জানেনে ৰাইজ এইটো কি হয় এয়া হৈছে একচুৱেল আমাৰ GMD যিটো পানী ছাপ্লাই দিয়ে গুৱাহাটী মিউনিচিপালিটি ডেভেলপমেণ্টে পানী যে ছাপ্লাই দিয়ে ঘৰে ঘৰে ছ'চাইটিয়ে ইয়াৰ পৰাই পানী যায় ইয়াৰ পৰাই পানী গৈ ফিল্ট্ৰেশ্যন হৈ পেলাই আকৌ চবলৈকে গোটেই গুৱাহাটীবাসীলৈ পানী পঠিওৱা হয় আহক এতিয়া আমি ভিতৰখন অলপমান চাওঁগৈ য'লৈকে আহিছোঁ তাৰ বাহিৰখিনি বৰ্তমান দেখাই আছোঁ ভিতৰখিনি আপোনালোকক দেখুৱাই নাই কেফে সেইফালে আছে কেফেফালে যাম পিছত পেট পূজা বাদ মে চ' এয়া হৈছে মেইন এণ্ট্ৰেঞ্চ অল্ড ডিচি বাংলোৰ মেইন এণ্ট্ৰেঞ্চ অ'কে মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ
কি সুন্দৰ ছবি এয়া চাওক অসমৰ মানচিত্ৰ ব্ৰহ্মপুত্ৰৰ একচুৱেলি ইয়াত ব্ৰহ্মপুত্ৰ আৰু যমুনাৰ বিভিন্ন উপনৈবিলাকৰ নামো লিখা হৈছে লগতে বহুত ডাঙৰকেইখন মেপ আছে বাট মেপখন এই কেনভাছ ষ্টেণ্ডটোৱে ঢাকি ৰাখিছে ত' বেলেগ দিনা দেখাম সকলো চাব পাৰে আপোনালোকে চকুৰে চোৱা কেমেৰাত চোৱা বহুত ডিফাৰেঞ্চ আছে আপোনালোকে নিজে আহিব তেতিয়া ভালকৈ দেখা পাব কেমেৰাখন ভালকৈ নেদেখি চব কি ধুনীয়া জাষ্ট লুক এট দিছ কি ধুনীয়া চব ओके सो एग्जिबिशन तो रखा হৈছে मीनाक्षी बरगोहांईर द्वारा पढ़िब পৰা যাব আৰু এইজন হৈছে নান আদাৰ দেন লাচিত বৰফুকন ডাঙৰীয়া The most interesting thing about this place is that এইটো আচলতে আছে ইটাখুলি পাহাৰৰ ওপৰত আৰু লাচিত বৰফুকন ডাঙৰীয়াই ইয়াতে এই ঠাইৰ পৰা একজেক্টলি এই ঠাইৰ পৰা নিজৰ নেভেল আৰ্মি তাক তদাৰক কৰিছিল গোটেই বাংলোটো চাবলগীয়া ৰাইজ আপোনালোকে আহিলেহে গম পাব কেমেৰাত চোৱা চকুত চোৱা বহুত ডিফাৰেঞ্চ যদি আপোনালোকে ইয়াৰ থ্ৰুদি ভাল পাইছে বিলিভ মি আপোনালোকে আহিলে ইয়াতকৈ 100 গুণ বেছি ভাল পাব কাৰণ ইমানেই বেছি বস্তু আছে মই ইয়াত কেমেৰা দি কভাৰ কৰিব পৰা নাই ইয়াত চাব পৰা আপোনালোকে বহুতখিনি বস্তু আছে মাছ ধৰাৰ সামগ্ৰী গোটেইখিনি মাছ ধৰাৰ সামগ্ৰী আছে বঠাও আছে আনকি গোটেইখিনি এখন জাল হয় মাছ ধৰা জাল চাব পাৰে নন্দনী কোৱা তোমাৰ নলেজ দেখুৱা কি আছে ইয়াত সামগ্ৰীৰ ওপৰত ইয়াত চালনী আছে চাউল চলা জাকৈ আছে পলহ আছে জুলুকি আছে টঙি জাল আছে তাৰপাছত আৰু লাহনি আছে সকলোবিলাক আমাৰ গ্ৰাম্য সমাজৰ মানুহে যিবিলাক ব্যৱহাৰ কৰে নৈপৰীয়া মানুহে ব্যৱহাৰ কৰে সকলোবিলাক বস্তু তেওঁলোকে প্ৰদৰ্শনীৰ কাৰণে ৰাখিছে আৰু লগতে ইয়াত তাঁতৰ শাল আছে এই আছে তাঁতৰ শাল খাৰখোৱা ৰাইজ চক ট্ৰেডিশ্যনেল লুম এইখন হৈছে তাঁতৰ শাল আমাৰ অথেণ্টিক অসমীয়া তাঁতৰ শাল চাওক ইয়ে চাওক মাছ মাৰিছে গতিকে প্ৰধানকৈ মই কোৱাৰ নিচিনা যে মাছুৱৈসকলৰ জীৱন প্ৰণালী কেনেকুৱা তাৰ সেয়া দেখুওৱা হৈছে এইটো এটা ডাঙৰ এটা লবি হয় এটা হল ৰুম আহকচোন চাওঁ ইয়াত কি আছে বৰ ধুনীয়া চোফা দেই কিনিবলৈহে মন গৈছে বহুত ডাঙৰ লবি হয় এবাৰ চাৰিওফালে চাওক খাৰখোৱা ৰাইজ কি ধুনীয়া জেগা এইটো ফায়াৰ প্লেচ বহুত ডাঙৰ এখন আইনা ইয়াত দেখুওৱা হৈছে একচুৱেলি ৱেভিং যোনটো আপোনাৰ ষ্টেপছ পলুৰ পৰা কেনেকৈ সূতা বনোৱা হয় সেয়া দেখুৱাইছে ৰং কৰাৰ পৰ্যন্ত ক'ৰ পৰা কোনটো দেখুৱাইছে নয়নমণি ক'লে বেছি ভাল লাগিব নয়নমণি কোৱাচোন তেনেকৈ প্ৰকৃতিৰ নেচাৰেল কালাৰবিলাকৰ পৰা কেনেধৰণে কাপোৰত ৰং কৰা হয় তাৰ ইয়াত প্ৰদৰ্শনী সেইটো হৈছে আৰম্ভণি তেনেকৈ ইয়াত বিভিন্ন ষ্টেপ দেখুৱাইছে একচুৱেলি ৰং কৰা সেয়া চাব পাৰে এয়া চাওক এয়া চাওক এয়া চাওক এয়া হৈছে এৰী কাপোৰ এয়া চুব নোৱাৰি কিন্তু আহিলে গম পাব আৰু ইয়াত এৰী সূতা যথেষ্টখিনি ষ্টক কৰা হৈছে এৰী সূতা এয়া কি হয় গাত লোৱা আলোৱান যিখন আমি গাৰ কাপোৰ বুলি কওঁ আলোৱান বুলি কয় অসমীয়াত এয়া হৈছে আলোৱান নাই আপোনালোকে এইটো নাচাব ৰাইজ এইটো নহয় আলোৱান মানে হৈছে এয়া এইখন আৰু লগতে এইখন এয়াও চাব পাৰে আপোনালোকে এয়া আই গেছ মাকৈ নে কি হয় মাকু আৰু ডাঙৰ ডাঙৰ এই মহুৰা য'ত সূতা মোলৈ জুম কৰি দেখাইছোঁ ৰাইজ চাব উঘা ক'ত আছে
এই ওপৰৰ ফালে আছে উঘা বিভিন্ন ধৰণৰ ৰঙৰ সূতাৰে বিভিন্ন ৰঙৰ সূতাৰে মেৰুৱা হৈছে ইয়াত পাটৰ কাপোৰ ইয়াতো দেখিলে গম পাব ৰাইজ এয়া হৈছে পাটৰ কাপোৰ অতীজত অসমীয়া কোৱাচোন। নাৰীসকলে পৰিধান কৰা পাটৰ কাপোৰ পুৰণা যিবিলাক ডিজাইন বৰ্তমান আকৌ ঘূৰি আহিছে বুলি কয় কিংখাপ ডিজাইনৰ পৰা আৰম্ভ কৰি গছবুটাৰ পৰা আৰম্ভ কৰি সকলোবিলাক ডিজাইনৰ কাপোৰ ইয়াত কোনটো কি হয় আছে। দেখুৱাই ৰাইজক শিকাই দিয়া কিংখাপ কোন হয় কিংখাপ এয়া কিংখাপ ডিজাইন এয়া কিংখাপ চাব পাৰে ৰাইজ এয়া গছবুটা এয়া আগৰ দিনত আমাৰ অসমীয়া বোৱাৰীসকলে ৰমণীসকলে পিন্ধিছিলে গছবুটা। আহোম বোৱাৰীসকলে বিশেষকৈ পৰিধান কৰিছিলে ৰাজকুঁৱৰীসকলে কুঁৱৰীসকলে তো এয়া হৈছে এয়া আছে ৰিহা আহোমৰ দিনৰ ৰিহা এয়া কিংখাপ কমপ্লিট ৰিহা মেখেলা এয়া কিংখাপ মেখেলা আৰু সেইফালে আছে এয়া বিভিন্ন আছে সূতা অসমীয়া ফুলৰ চানেকি বিভিন্ন ধৰণৰ সূতাৰ মুহুৰা আছে ইয়াত চাওক কি ধুনীয়া লাগিছে এয়া কি হয় মুহুৰা আমাৰ তাঁত বওঁতে যিহেতু লাগে সূতাবিলাক ছিষ্টেমেটিক কৰি ঘূৰাওঁতে ব্যৱহাৰ কৰা এবিধ সঁজুলি যঁতৰত সূতা মুহুৰাত সূতা পতে যঁতৰত তাৰপাছত এয়া হৈছে ফুলৰ চানেকি চাওক চানেকিখিনি চাওক খাৰ খোৱা ৰাইজ কি ধুনীয়া ধুনীয়া চানেকি পাটৰ আছে কাপোৰৰ ডিজাইন কৰা হৈছে এৰী চিল্ক তাৰপাছত মলবেৰী চিল্ক এয়া মুগা চিল্ক হয় চাওক ৰাইজ মুগা চিল্ক সকলোবিধ ইয়াত দেখিছে অসমীয়া সামগ্ৰী কেনেকুৱা বস্তু বহুতেতো দেখিয়ে পোৱা নাই এইটো হৈছে ক্ৰাফ্ট শ্বপ লেটছ গ' অ'কে আই গেছ ইয়াত কিবা ইয়াত বহুত বস্তু ৰখা হৈছে এইজন যে নামটো দাদা আপোনাৰ মিলন বৰা মিলন বৰা ইয়াত কি ৰখা হৈছে ক'ব পাৰিব নেকি মানে হাতেৰে বনোৱা হেণ্ডক্ৰাফটেড বস্তুবোৰ ৰখা হয় ইয়াতে এৰীৰ মানে আৰু মুগা পাট চিল্ক এইবিলাক আছে হয়। ষ্টল চল হয় চাদৰ মেখেলা হয় আৰু সৰ্থেবাৰীৰ পৰা অনা কাঁহ শিল্পৰ বটা বানবাতি শৰাই এই গোটেইখিনি পিয়'ৰ হয় পিয়ৰ হয় আৰু এই মুখাখিনি মাজুলীৰ পৰা অনা হৈছে মাজুলীৰ পৰা অনা মুখাবিলাক আৰু ইচ্ছা কৰিলে কিনিব পৰা যায় কিনিব পাৰে অ'কে এতিয়া মানে আপোনালোকৰ ষ্টকো আছে যদি মই কিনো চাপ'জ এই মুখাখিনি তেতিয়া আকৌ আপোনালোকৰ আছে আৰু ৰেডিমেড আছে অ'কে অ'কে গতিকে ৰাইজ যদি আপোনালোকে আহে কিনিব পাৰে দাদাৰ নাম মিলন বুলি আপোনালোকে গম পালে সেই ভিডিঅ'টোৰ জৰিয়তে এইবিলাক আচাৰ নেকি দাদা ভোট জলকীয়াৰ হয় এয়া চাওক ভোট জলকীয়া আচাৰ আৰু হানি হয় মৌচাক কোম্পানী পূৰা ৰ হানি হয় পূৰা খাটি মৌ আৰু এই চাওক সিংহা চিটিচি লিফ টি লাহেকৈ চাই ইয়াত তিনিচুকীয়া ডিব্ৰুগড় চাগে না ক'ত এইটো সুন্দৰপুৰ আছে মানে চৰাইদেউ ডিষ্ট্ৰিক্টত পৰে আমাৰ চৰাইদেউ। কোম্পানী আচ্ছা 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 এয়া জহা ৰাইচ চাব পাৰে বিভিন্ন বস্তু আপোনালোকে অথেণ্টিক যদি সোৱাদ ল'ব বিচাৰে অৰিজিনেল পিয়'ৰ সোৱাদ তেন্তে আহি ইয়াত ল'ব পৰা যায় বেছি দামো নহয় ইয়াত কিমান হয় দাদা এইজন 210 চাওক এইটো ৰ হানি 350 গ্ৰাম মাত্ৰ 210 টকা বজাৰত মিলোৱা কৃত্ৰিম মদকৈ খাই বেছি ভাল পাব তো ৰাইজ এইটো হৈছে মিটিং ৰুম নেভিগেটিং দ্য ৰিভাৰ লিখা আছে আমাৰ ইয়াত এগৰাকী বাইদেউ আছে বাইদেউ সুধো বাইদেউ জনাব পাৰিব নেকি ৰাইজক যে এইটো হয় কি একচুৱেলি ৰুমটো এইটো মিটিং ৰুম আপোনাৰ আগতে ব্ৰিটিছৰ আছিলে 200 হয়। বছৰ পুৰণীয়া বাংলা এইটো হয় এতিয়া আপোনাৰ DC আছিলে DC গ'ল DC যোৱাৰ পিছত এতিয়া আপোনাৰ এইটো মিউজিয়াম বনাই দিছে অ'কে এতিয়া লাচিত বৰফুকনে যে ইয়াৰ পৰা আপোনাৰ তদাৰক কৰিছিলে সেইটো মানে এইটো ৰুমৰ পৰা কৰিছিল নে জেগাটোৰ পৰাই কৰিছিলে এই জেগাটোৰ পৰা কৰিছে জেগাটোৰ পৰা কৰিছিল এয়া চাব পাৰে বহুত পুৰণা কেমেৰা সজোৱা আছে ইয়াত চাওক এইটো আপোনাৰ 1954 বা 58ৰ ভিতৰত এই কাৰ্ল জেন্স লেন্স যোনটো ছনীৰ বহুত কেমেৰাত ইউজ কৰা হয় দিছ ইজ আনাডাৰ কেমেৰা এইখন লিখা হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আই গেছ হেণ্ড ৰাইটিং There are so many collections of photos, old photographs. এখন এবাৰ চাই লওক ৰাইজ তাৰ পৰা আমাৰ নয়নমণি দিব ইন্ট্ৰডাকশ্যন প্ৰথম অসমীয়া আলোচনী অৰুণোদয় আমি প্ৰথম অসমীয়া আলোচনী অৰুণোদয় সৰুতে বহুতবাৰ পঢ়িছে দেখা নাই কেতিয়াও আজি চাই লওক এইখনে হৈছে অৰুণোদয় ফাৰ্ষ্ট আছামিজ জাৰ্নেল পাব্লিছড ইন জানুৱাৰী 1846 মোৰ জন্মৰ 100 বছৰ আগৰ দিনৰ এখন আলোচনী হয় এইখন আছাম মেডিকেল কলেজ ডিব্ৰুগড়
এই চকীখিনি ইমান ধুনীয়া লাগিছে ঘৰলৈ নিবহে মন গৈছে চকীখিনিও ইয়াক কোনে বাৰু এয়া হাল অসমীয়া দম্পতি এহাল অসমীয়া দম্পতি চাওক ৰাইজ আচল অসমীয়া দম্পতি তাৰমানে পুৰুষজনে কেনেকুৱা বস্ত্ৰ পৰিধান কৰে আৰু মহিলাই কেনেকুৱা বস্ত্ৰ পৰিধান কৰে আচল অসমীয়া এয়া আমাৰ বহাগ বিহুত হোৱা পৰম্পৰাগত কণী যুঁজ এয়া হৈছে হাঁহ কণী যুঁজ বহাগ বিহু বা ভোগালী বিহুত হয় এয়া আমাৰ 1950 চনৰ অসমীয়া আমাৰ বিহু 1950 চনৰ দিনৰ বিহুৰ চিন মুখা ঢেৰ মুখা আৰু এয়া হৈছে বিচনীটো আমি চবেই চিনি পাওঁ গৰম দিনত ইউজ কৰোঁৱেই কাৰেণ্ট নাথাকিলে বিচনী একমাত্ৰ সম্বল এতিয়া আমি সোমালোহি কিতাপৰ কালেকশ্যন বিভিন্ন পুৰণা ধুনীয়া কিতাপ এখন আছে চাহ মই দেখিব পাব নাই ওভেন কাৰ্গোছ কালাৰ্ছ অফ মাজুলী অসম আছাম ৰাইনো কিতাপেই কিতাপ অসম চাওক 1945 চনৰ পৰা শেষ 2020 চনলৈকে অসমৰ ওপৰত লিখা কিতাপ লাচিত বৰফুকনদেৱৰ ওপৰত লিখা কিতাপ so you can find all the unique books along with some old books as well you can also purchase I guess এতিয়া আমি যাওঁ ওপৰলৈ এই চিৰিটোতো অকল কাঠে ইউজ কৰা হৈছে চব অকল কাঠ চ' বেচিকেলি এইটো কাঠৰ বাংলো হয় কাঠৰ বাংলো সেয়া চাওক চব কাঠ there is no cement only wood wow so বিভিন্ন মিউজিকেল ইনষ্ট্ৰুমেণ্ট দিয়া আছে অলপ আন্ধাৰ হৈছে পোহৰ থোৱা হ'লে বেছি ভাল লাগিলহেঁতেন আপোনালোকে ভালকৈ দেখা নহ'ব মই যদি পাৰোঁ ফটো লৈ পেলাই ইয়াত মই দেখাই দিম আপোনালোকক পিছত এবাৰ আপোনালোকে চাৰাউণ্ডিংটোক চাওক কেনেকৈ সজাই ৰখা হৈছে যথেষ্ট মানুহ আছে ওপৰ আমি নামি আহিলোঁ এতিয়া আমি গৈছোঁ তলফালে আৰু যি চাবলগীয়া আছে সেয়া চাওঁগৈ চ' খাৰখোৱা ৰাইজ মই অলপ ওপৰলৈ উঠি আহি দেখাইছোঁ আপোনালোকক বিহংগম দৃষ্টি বুলি ক'ব নোৱাৰি কিন্তু চাৰিওফালে যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ সন্ধিয়া হৈছে লাইট জ্বলিছে খুবেই সুন্দৰ হৈছে আৰু বহুত বস্তু দেখাবলৈ বাকী আছেই এতিয়া আপোনালোকক দেখাম মই ইণ্ডিয়াৰ চবতকৈ ডাঙৰ আলপনা বা ৰংগলী এতিয়া চাব পাৰে কোৱা হৈছে যে এইটো ইণ্ডিয়াৰ মানে ভাৰতৰ সকলোতকৈ ডাঙৰ ৰংগলী হয় আলপনা এই আলপনাটো ইণ্ডিয়াৰ চবতকৈ ডাঙৰ আলপনা হয় চাওক ক'লৈকে সেই মূৰলৈকে বিয়পি আছে গোটেই আলপনাটো এয়া হৈছে আমাৰ নাও কেনেকৈ মানুহবিলাক অহা যোৱা কৰে নাৱৰ জৰিয়তে প্ৰভাৱ মানে মেইনলি আপোনাৰ আমাৰ নদীৰ জীৱনশৈলী ইয়াত দেখুওৱা হৈছে চাওক মাছ মৰা নদীত অহা যোৱা আৰু শেষত ইয়াত ঢালো আছে মানুহজনৰ হাতত বৰ সুন্দৰকৈ সজাই পেলোৱা হৈছে চাওক সৰু প্লে ষ্টেশ্যন আছে এয়া চাওক ৰোপ ৱেটেৰে বনোৱা হৈছে খেলিবৰ কাৰণে একচুৱেলি সৰু পোৱালিৰ কাৰণে Let's go. এয়া ৰোপ ব্ৰিজ ৰছীৰে বনোৱা ব্ৰিজ ইণ্টাৰেষ্টিং এডভেঞ্চাৰাছ মানুহৰ কাৰণে ভাল আহা আমি চাম নয়নমণিয়ে পাৰিব নাই আহি যোৱা কপি বৰ ভাল লাগিব কিন্তু আহিবলৈ এই মাজত বিন্দাছ নপৰে বিন্দাছ আহি গ'ল নয়নমণি চ' আমি এতিয়া গৈ আছোঁ তললৈ এখন বহুত ডাঙৰ এখন লুডো খেল
লুডু খেলিব পাৰে তাত ডাইচ আছে ডাইচটো পেলালে হৈ গ'ল আৰু য'ত লাগে আপোনালোকে খেলি থাকক লুডু এয়া হৈছে চেছ চাওক ইমান ডাঙৰ এখন দবাৰ বৰ্ড চাওক হয়নে ডাঙৰ চেছ বৰ্ড ইমান ডাঙৰ চেছ বৰ্ড দেখিছেনে যদি নাই দেখা কমেণ্ট কৰিব আমাক জনাব ইমান ডাঙৰ চেছ বৰ্ড দেখিছে নে নাই ত' মাই ডিয়াৰ খাৰখোৱাছ লুক এট ডেট থিং এই দেখিছেনে আঙুলিৰ পোনে পোনে এয়া হৈছে উমানন্দ আৰু মাজত সেয়া হৈছে ৰোপৱে একদম আঙুলিৰ পোনে পোনে আছে ৰোপৱে বাট আনফৰ্চুনেটলি ইয়াত দেখাব নোৱাৰিম মই ৰোপৱেটো গতিকে আপোনালোকক দেখাব খালি ক'বই পাৰিম তাৰ ওপৰত সৰু এটা খুঁটা দেখিছেনে সেইটোৰ পৰা আপোনাৰ এনেকৈ আহিছে ৰোপৱে আৰু সেয়া হৈছে উমানন্দ এদিন তালৈকে যাব লাগিব ব্লগ বনাবৰ কাৰণে খাৰখোৱাসকল চাওকচোন কিছু ধুনীয়া লাগিছে হয়নে কমেণ্ট ছেকশ্যন জনাব দেই কেনেকুৱা লাগিছে এতিয়া সন্ধিয়াৰ বাতাবৰণটো এই গোটেইখিনি বাদুলি ৰাজ্য বাদুলিয়ে বাদুলি গোটেইখিনি বাদুলি ঢেৰ বাদুলি আছে ইয়াত এতিয়া সন্ধিয়া হ'ল দেখা নহ'ব বাদুলি খালি আপোনালোক দেখাব নোৱাৰিম এতিয়া আমি গৈ আছোঁ কেফে এই স্মল কেফে আমি কফি নাখালোঁ বহুত দাম এটা পেষ্ট্ৰি বাহিৰত 40 বজাত পায় 50 বজাত পায় ইয়াত 150 সন্ধিয়াৰ ভিউটো কেনেকুৱা নহয় মানে কিয় এটা কোৱাচোন আৰু ইয়াৰ পৰা গোটেই ব্ৰহ্মপুত্ৰখন দেখা পায় উমানন্দ দেখা পায় আৰু এতিয়া সন্ধিয়া পৰা লাইট অন কৰি দিয়াৰ লগে লগে গোটেই মানে দেখিবলৈ ধুনীয়া হৈ গৈছে চাবলৈ পাৰে সন্ধিয়া হ'লে এনেকুৱা হৈ যায় চাওক সন্ধিয়া হ'লে ইমান ধুনীয়া হৈ যায় দেখিছেনে সন্ধিয়া হ'লে এনেকুৱা হৈ যায় আৰু দিনত কেনেকুৱা হৈছিল আপোনালোকে মন কৰিছিলে এইটো মনত আছেনে অতি দেখা দিলোঁ একদম সোমাওঁতেই তেতিয়া চাওক তেতিয়া কেনেকুৱা চাওক কিমান ড্ৰেষ্টিক চেঞ্জ চাওক সন্ধিয়া হোৱাৰ লগে লগে ইয়াৰ পৰিৱেশটো কমপ্লিটলি বেলেগ হৈ যায় কিন্তু মই আপোনালোকক ছাজেষ্ট কৰিম আবেলি আহিব আবেলি আৰু সন্ধিয়াৰ মাজত আহিব তেতিয়া আপোনালোকে আবেলিৰ ভিউটো এনজয় কৰিব পাৰে সন্ধিয়াৰ ভিউটো এনজয় কৰিব পাৰে বিকজ নদীৰ ভিউটো সন্ধিয়া চাব নোৱাৰিব নদীৰ ভিউ আবেলিয়ে চাব পাৰিব সন্ধিয়া হ'লে আমাৰ ডিচি বাংলো দেখাত এনেকুৱা লাইটেৰে উজ্বলোৱা হৈছে চ' খাৰখোৱা ফ্ৰেণ্ডছ দিছ ইজ এবাউট দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ এণ্ড this is signing off the Kharkhowa Beautiful Dakshin Chakia. Thank you so much for watching this video. If you have liked this video, please share this video as much as possible. Our like dibo, subscribe jorur koribo. Subscription ito bahut komi hoy ase 500 upor to hoy gol but 1000 joldi lage. Gotike normally tumi koi deson subscribe leo olop kiba ta koribo karone. যেহেতু আমি আপোনালোকক সব সকলোবিলাক বস্তু ইনফৰ্মেটিভ ভিডিঅ'য়ে দেখুৱাই আছোঁ আৰু আগলৈও চেষ্টা কৰিম দেখুৱাবলৈ গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই Bye bye.